আজিৰ পৰা ৰাজ্যত ৰন্ধন গেছ নাটনি হোৱাৰ সম্ভাৱনা আছে। উত্তৰ পূবৰ 7টা LPG প্ৰকল্পৰ পৰিবহণ সেৱা বন্ধ কৰা হৈছে। IOCL কৰ্তৃপক্ষই পৰিবহণকাৰীক প্ৰবঞ্চনা কৰাৰ অভিযোগত পৰিবহণ সেৱা বন্ধ কৰা হৈছে। জানিব পৰা মতে মঙলবাৰৰ পৰা পুনৰ অনিৰ্দিষ্টকাললৈ উত্তৰ পূবৰ 7টাকৈ ৰন্ধন গেছ প্ৰকল্পৰ পৰিবহণ সেৱা বন্ধৰ ঘোষণা কৰা হৈছে। উত্তৰ পূব পেক ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনে কেইবাটকীয়া দাবীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। IOCL কৰ্তৃপক্ষই নিৰ্ধাৰিত সময় এমাহ বৃদ্ধি নকৰি থলুৱা ট্ৰেন্সপৰ্টাৰসকলক প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে, যাৰ প্ৰতিবাদ উত্তৰ গুৱাহাটী, মিৰ্জা, তিনিচুকীয়া, বঙাইগাঁও, ডিমাপুৰ, শিলচৰ, দুলীয়াজানৰ বটলিং প্লাণ্টৰ পৰিবহণ সেৱা বন্ধ কৰা হৈছে। ইয়াৰ উপৰিও অৰুণাচল, নাগালেণ্ডতো ৰন্ধন গেছৰ নাটনি হোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। উত্তৰ পূব পেক্ট ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনে এগৰাকী সদস্যই জনোৱা অনুসৰি IOCয়ে প্ৰতিশ্ৰুতি দিয়া মতে টেণ্ডাৰৰ সময়সীমা 1 মাহ বৃদ্ধি কৰি আগৰ পাবলগীয়া ধন পৰিবহণ সংস্থাক দিয়াৰ কথা আছিল। তেওঁলোকে কয় যে পৰিবহণ সেৱাৰ বাবে IOCয়ে আৰু আছাম অইলে দিয়া নিবিদা তেনেই কম। এই নিবিদা বৃদ্ধিৰ বাবে পৰিবহণ সংস্থাই বহুদিনৰ পৰা দাবী জনাই আহিছে। কিন্তু শেহতীয়াকৈ তেওঁলোকৰ IOCৰ সৈতে হোৱা মিটিঙত এই বিষয়ে IOCয়ে কোনো গুৰুত্ব নিদিয়াৰ ফলত উত্তৰ পূব পেক্ট ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনে পূৰ্বৰ বন্ধ অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এতিয়াৰ পৰা উত্তৰ পূব পৰিবহণ সংস্থাই অনিৰ্দিষ্টকাললৈ তেওঁলোকৰ সেৱা বন্ধ কাৰ্য আৰু ইয়াক উঠাই লোৱা নহ'ব বুলিও উল্লেখ কৰিছে। বিগত 5 বছৰৰ পৰা পৰিবহণ সংস্থাৰ দাবী মানি নোলোৱা হেতুকে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কৈ ইয়াৰ বাবে ৰাইজে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব, সেয়ে ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনাও কৰে। উল্লেখ্য যে LPG প্ৰকল্পৰ পৰিবহণ সেৱা বন্ধৰ ফলত ৰাজ্যত গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাব পাৰে। এই বৃদ্ধি কেতিয়ালৈ থাকিব সেয়া উত্তৰ পূব পৰিবহণ সংস্থাৰ পৰিবহণ সেৱা পুনৰ আৰম্ভ হোৱালৈ বাট চাব লাগিব।